কথা পৰিগগৈ আবৃত্তি বিকাশ কলিতা। তোমাৰ নামত থকা হৃদয়খন এতিয়া জঠৰ অনুভৱ বুলি ক'লে সপোনৰ 1 ইঞ্চি পৰিমাণো নালাগে। সঁচা ক'বলৈ গ'লে এতিয়া আৰু একোৱেই ভাল নালাগে। তুমি ভাল পাওঁ বুলি ক'লেও ভয়হে লাগে। তাপনৰ আৰু তনুফটিয়ে খেদি ফুৰিবলৈ লৈছে। গম নাপাওঁ দিন ৰাতিৰ ব্যৱধানত সময়বোৰ কেনেকৈ পাৰ হৈছে। প্ৰথমতে চকুলো বন্যাৰ ঢল হৈ নামিছিল। ভগা সপোনবোৰে বৰকৈ আমনি দিছিল। এতিয়া পিছে সপোনবোৰে ফুলতো আমনি নিদিয়া হ'ল। চকুলোবোৰো লাহে লাহে শুকান হৈ গ'ল। অনুৰাগ বুলি ক'লে বিষাদেও হাঁহি এটাহে মাৰে জানে। হুমুৰীয়া কাঢ়িবলৈ কোনো যে নাই। হৃদয়ে এতিয়া হৃদয়ৰ পৰা নিৰপেক্ষ দূৰত্বত অৱস্থান কৰে। বিবেকে একোৱেই বাধা নিদিয়ে। ক'বলৈ গ'লে মৌনতা বেছিকৈ ভাল লাগে। এতিয়া বিষাদবোৰো কাগজৰ পৃষ্ঠাত কবিতা হ'বলৈ ল'লে। ৰাতিবোৰো সূচাকৰে কৰ্তবলৈ হৃদয়ে মান্তি নোহোৱা হ'ল। নাই পোৱাৰ হেঁপাহ নাই, হেৰুৱাৰ ভয় নাই। পৰিত্যক্ত হৃদয়ৰ মূল্য নাই, যেতিয়া প্ৰয়োজনো নাই এতিয়া। সেয়ে মাথো হুমুনীয়া জোনাকী আকাশখন চাই চাই কেতিয়ানো পৰিব যৱনিকা হৃদয়ক নাটকত য'ত ঘোষিত হ'ব মঞ্চস্থ এতিয়া পৰিসমাপ্তি। পিতাই সম্ভাষণ সমাবেত প্ৰিয়ক বোকা চাদৰেৰে থাকিতে শৱদেহটো শান্তি নাই আৰু অশান্তিহে যেন ৰাম চিৰ শান্তি।